guys, মই ৰেখা আপোনালোকক স্বাগতম জনাইছো অসমীয়া চালিৰ ৰেখালৈ আজিলৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা তৎক্ষণাতে বনাব পৰা ব্ৰেকফাষ্ট ৰেচিপি এই ৰেচিপিটো একেবাৰে কম সময়তে হয় যদি আপুনি বাহিৰত কাম কৰে তেন্তে এই ৰেচিপিটো সম্পূৰ্ণ আপোনাৰ বাবে এই ৰেচিপিটো আপুনি আপোনাৰ ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰিব আৰু তেন্তে বলক দেৰি নকৰি এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো এয়া তৎক্ষণাতে বনাব পৰা ব্ৰেডৰ ব্ৰেকফাষ্ট বলকচোন কেনেদৰে বনালো চাই লওঁ প্ৰথমতে মই লৈছো 4খন ব্ৰেড আপুনি নিজৰ প্ৰয়োজন মতে লৈ লব কম বেছি কৰিব পাৰে মই এনেদৰে কাটি লৈছো এনেদৰে কাটি আমি টুকুৰা টুকুৰ কৰি লম ইচ্ছা কৰিলে আপুনি ব্ৰেডৰ চাৰিওকাষ আঁতৰাই ল'ব পাৰে কিন্তু মই নাই লোৱা যেহেতুকে এখিনি একো অসুবিধা নকৰে সেই কাৰণে মই এনেদৰে গোটেইখিনি কিউব আকাৰত কাটি লৈছো আৰু এখিনি কাটি লোৱাৰ পিছতে মই এটা ডাঙৰ পিয়াজ মিহিকৈ কাটি লৈছো আৰু ব্ৰেড খিনিও লৈ লৈছো লগতে লৈছো কেইখিলামান নৰসিংহ পাত আৰু এটা কেঁচা জলকীয়া খুব সৰুকৈ কাটি লৈছো আপুনি জ্বলা কম বেছি কৰিব পাৰে এখন পেন গৰম কৰি মই তাতে দিছো অকমান মিঠা তেল বহুত বেছিকৈ দিয়া নাই অকনমান তেল দিছো আৰু ইয়াতে মই এটা কণী ভাঙি দিম আৰু যিসকলে কণী নাখায় তেওঁলোকে কণী নিদিলেও কথা নাই ইয়াত এতিয়া মই অকনমান নিমখ দিছো হালধি কিন্তু নিদিও কাৰণ হালধি গুটা হৈ থাকিলে মোৰ ভাল নালাগে আৰু এইখিনি এতিয়া আমি এনেদৰে ধুনীয়াকৈ ভাজি লম বৰ বেছি গুড়া কৰি নিদিও কাৰণ ইয়াতে কণী অকমান ডাঙৰ ডাঙৰকৈ থাকিলে খাবলৈ বেছি ভাল লাগে আৰু গোটেইখিনি একেবাৰে ৰঙা হৈ যোৱালৈকেও নাভাজো ইয়া লৰাই ললো এইখিনি এতিয়া হৈ গৈছে মই এই কণীখিনি উঠাই লম অকনমান সিজিলে হৈ যাব আৰু সেই একেখন পেনতে মই এতিয়া এড কৰিছো ৰিফাইন তেল মনত ৰাখিব প্ৰথমতে মই মিঠাতেল দিছো আৰু এতিয়া ৰিফাইন দি গৰম হোৱা তাতে দিলো 1 চামুচ বগা সৰিয়হখিনি অকনমান ফুটি যোৱাত তাত মই পিয়াজখিনি দি দিলো আৰু পিয়াজখিনি অকনমান সময় আমি এনেদৰে ভাজিব লাগিব একেবাৰে বেছি ৰঙা কৰি নেপেলাও অকনমান সময় আমি অকনমান কালাৰটো চেঞ্জ হলি ইয়াতে দি দিম নৰসিংহ পাতখিনি আৰু কেঁচা জলকীয়া আপুনি বেছিকৈ দি ল'ব পাৰে কিন্তু বৰ বেছি জ্বলা হলেও ভাল নালাগিব এনেদৰে অকনমান লৰাই থাকিব অকনমান লৰাই লোৱাৰ পিছতে ইয়াত আমি দিব লাগিব নিমখ হালধি মই এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিছো আপোনালোকেও সোৱাদ অনুসৰি নিমখটো দি ল'ব আৰু দিব হালধি আকৌ আমি ভালকৈ এইখিনি লৰাই লম দেখিছেনে কালাৰটো সলনি হৈ গৈছে এতিয়া মই তাত 1 চামুচ চেনি দিছো যদি আপুনি মিঠা সোৱাদটো বেয়া পায় তেন্তে আপুনি চেনি নিদিলেও কথা নাই আৰু এতিয়া ইয়াতে আমি কণীখিনি দি দিলো কণীখিনি দিয়াৰ পিছত ভালকৈ অলপ লৰাই লম আৰু ভালকৈ লৰাই লোৱাৰ পিছতে আমি ইয়াতে দিব লাগিব যিখিনি আমি ব্ৰেড ৰেডি কৰি ৰাখিছিলো সেইখিনি খুব জলদি হৈ যায় বহুত দেৰি নালাগে আপোনালোকে এবাৰ হলেও ট্ৰাই কৰি চাব বিশেষকৈ আপুনি যদি বাহিৰত কাম কৰে তেন্তে এইটো ৰাতিপুৱাই বনাই আপুনি খাই যাবলৈ বহুত সুবিধা হ'ব দেখিছে জলদি হয় আৰু ভালকৈ লৰাই লৈছো এবাৰ আৰু এইবোৰ আপুনি হোষ্টেলত থাকিলে ৰুমত থাকিলেও বনাই খাবলৈ সুবিধা হ'ব আৰু যিসকলৰ ওচৰত সৰিয়হ নাথাকে তেওঁলোকে নিদিলেও বাৰু কথা নাই মই অকনমান বাটাৰ এড কৰিছো এইটো অপচনেল হয় আপুনি ইচ্ছা কৰিলে নিদিলেও হ'ব আৰু এইখিনি হৈ যাব বেছি সময় নাই মই ইয়াত অকনমান নেমু চেপি দিছো টেঙা মিঠা সোৱাদটো বহুতেই ভাল লাগে এই ৰেচিপিটোত আপুনি কিন্তু নিশ্চয় ট্ৰাই কৰিব এয়া আমাৰ ব্ৰেডৰ ঝটপট ৰেচিপি ৰেডি হৈ গল আৰু এতিয়া খাব পাৰে গেছ অফ কৰি দিলো মই এয়া কেনেকুৱা পায় মোক কিন্তু জনাব এবাৰ কিন্তু ট্ৰাই কৰিব বন্ধুসকল আজি তৎক্ষণাতে বনাব পৰা এই ৰেচিপিটো আপোনাৰ যদি ভাল লাগিল প্লিজ এটা লাইক দি দিয়ক লগতে ভিডিওটো শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব যদি আপুনি মোৰ চেনেলত নতুন হয় কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিও আপুনি প্ৰথমতে দেখা পায় আৰু ৰেচিপিটো ট্ৰাই কৰি কেনে লাগিল কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু পুনৰ লগ পাম আন এটি নতুন ভিডিওলৈ আজিলৈ আহিছো তেন্তে বাই বাই